বন্ধুসকল, বহুত দুখৰ কথা। আপোনালোকে জানে যে আমাৰ জুবিন দা নাই, গতিকে তাৰ বিপৰীতে যোৱাকালি যিটো নিউজ দেখিলোঁ সেইটোৱে মোক অতি মৰ্মাহত কৰি তুলিছে। কাৰণ জুবিন দাৰ অনুৰাগীসকলে ন্যায় বিচাৰিবলৈ যোৱাত ওলোটাই পুলিচে আমাৰ জুবিন দাৰ অনুৰাগীসকলকে দেখোন মাৰধৰ কৰিছে। দোষীক ধৰি আনিব লাগেনে অনুৰাগীসকলক মাৰধৰ কৰিব লাগে? সেই কথাটো অন্ততঃ চৰকাৰে অলপমান বুজি পাব লাগিছিলে। মোৰ এনেকুৱা লাগিছে যেন আমাৰ জুবিন দাই ন্যায় নাপাবই। জোনমণি ৰাভাৰ যিটো ভুল, জোনমণি ৰাভাৰ আজিলৈকে ন্যায় নাপালে, কোনে তেওঁক হত্যা কৰিলে, কি কথা একো নোলালে। যদি তেনেকুৱা হয় প্ৰকৃততে কিন্তু বৰ ডাঙৰ কথা হ'ব। গতিকে মোৰ চৰকাৰলৈ এটাই অনুৰোধ, যাতে জুবিন দাৰ দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু পৰাপক্ষতটো মই কওঁ ফাঁচিয়ে দিব লাগে তেওঁলোকক, যিহেতু আমাৰ অসমৰ এটা অমূল্য সম্পদ তেওঁলোকৰ গাফিলতিৰ কাৰণে হেৰাই গ'ল। কি ক'ম, বহু কথা ক'বলৈ আছে, কিন্তু কৈ থাকিলেওতো শেষ নহয়। তথাপি যোৱা ৰাতি যিটো নিউজ দেখিলোঁ, মোৰ মানে কিবা ব্ৰিটিছৰ দিনীয়া লিখা লাগিলে, যেন তেওঁলোকে আন্দোলন কৰিছে, অপৰাধী, স্বাধীনতাৰ কাৰণে তেওঁলোকে যুঁজ দিছে, তেওঁলোকক মাৰধৰ কৰিছে, তেনেকুৱা ধৰণৰ কিবা হেৰি হোৱা নাইনে? গতিকে আজি মই এইখিনি কথা ক'বলৈ প্ৰকৃতিটো লৈ ল'লোঁ। যিহেতু জুবিন দা আছিলে প্ৰকৃতিপ্ৰেমী, সেয়ে মই গছ গছনিৰ মাজত থাকি জুবিন দাৰো য'তেই আছে তেওঁ চিৰ শান্তি কামনা কৰিছোঁ। তেওঁ য'তেই আছে ত'তেই সুখে থাকক আৰু ওপৰৰ পৰা চাই থাকক যে তেওঁৰ ওপৰত ন্যায় কৰিবলৈ যোৱা সকলৰ ওপৰত কেনেদৰে অত্যাচাৰ কৰা হৈছে। আৰু কি ক'ম, আজি যদি জুবিন দা লেখীয়া মানুহ এজনে ন্যায় নাপায়, আমাৰ বাকীসকল যিসকল আছে শিল্পী, তেওঁলোকেও যদি প্ৰকৃততে তেনেকুৱা হয়, তেওঁলোকক কোনে ন্যায় দিব? কিবা ভাবিলে দুখ লাগি গৈছে কথাটো। কিবা কি ক'ম কি নক'ম লিখা লাগিছে। চৰকাৰলৈ মোৰ এটাই অনুৰোধ, যাতে চৰকাৰে দোষীক কৰায়ত্ব কৰক আৰু শাস্তি দিয়ক, তাই আশা কৰিছোঁ। আৰু বিশেষ ক'বলৈতো মোৰ নাই। মই জানো যে কালি যিটো নিউজ দেখাৰ কাৰণে মোৰ বুকুখন সঁচাকৈ বহুত দুখ পাইছোঁ অন্তৰত। তাকে মই এই আপোনালোকৰ আগত নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু এই সিদ্ধাৰ্থ শৰ্মা বোলাজন য'তেই আছে, তেওঁ সাংবাদিকসকলেতো কৈছে যে তেওঁলোকে দিল্লীত জামিনৰ আবেদন কৰিছে, অসমৰ ন্যায়িত। যদি ইমানখিনি গম পায়, তেওঁলোকক দিল্লীৰ পৰা ধৰি আনিব লাগে। দিল্লীটো কোনো ভাৰতৰ বাহিৰৰ জেগা নহয়, ভাৰতৰ ভিতৰতে তেওঁলোকক কৰায়ত্ব কৰিব কিয় নোৱাৰে? যদি ইমানখিনি নিউজ দিব পাৰে যে ক'ত কি তেওঁলোকে আবেদন কৰিছে, সিমানখিনি পোৱাৰ পিছত তেওঁলোকক ধৰিব যে নোৱাৰিব, তাৰ কোনো কথা নাই। গতিকে চৰকাৰেও কিছু জুবিন দাৰ ক্ষেত্ৰত অৱহেলা কৰা যেন মই পাইছোঁ। বাৰু যি কি নহওক, মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, যাতে তেওঁ অতি সোনকালে দোষীক কৰায়ত্ব কৰক আৰু দোষীক শাস্তি বিহক আৰু এই দোষী দুজনক আজীৱন কাৰাদণ্ড দিয়ক। যিহেতু আমি জুবিন দাক চিৰদিনৰ কাৰণে হেৰুৱালোঁ, তেওঁলোকেও যাতে আজীৱন কাৰাদণ্ড পায় আৰু কাৰাদণ্ড পায় যাতে তেওঁলোকো আৰু ভৱিষ্যতে মুকলি আকাশলৈ তললৈ ওলাই আহিব নোৱাৰে আৰু এনেদৰে আমাৰ অসমৰ সম্পদসমূহ শেষ কৰি দিব নোৱাৰে। তাই কামনাৰে মই মুখ্যমন্ত্ৰীক পুনৰবাৰ মোৰ ফালৰ পৰা নিবেদন জনাইছোঁ যে অতি সোনকালে যাতে দোষীক কৰায়ত্ব কৰক আৰু জুবিন দাই ন্যায় পাওক। জুবিন দা অমৰ হওক। জয় জুবিন দা।